প্ৰথম কথা ফুটবললৈ মই বহুত আশাবাদী বিশেষকৈ অসমৰ ফুটবল মই অহা 10 বছৰত অসমৰ পৰা 3-4জন ল'ৰা ইণ্ডিয়ান টিমত মই চাব বিচাৰোঁ যি বিশ্বকাপত খেলিবলৈ যাব আৰু গোটেই ইণ্ডিয়ান টিমটোক বিচাৰোঁ মই এবাৰ ৰাছিয়াত ফুটবল কাপ হ'ব ফুটবল ৱৰ্ল্ড কাপ মই চাবলৈ যাম 2খন ছেমিফাইনেল এখন ফাইনেল মই চাব যাম আৰু তাত মই ইণ্ডিয়ান আমাৰ ফ্লেগৰ ড্ৰেছ পিন্ধি যাম মোৰ টিম নাই কিন্তু আই উইল বুষ্ট আপ ইণ্ডিয়া মই থাকিম মই অলৱেজ আছোঁ তাত মই থাকিমেই মই আহিম আৰু মই খেলিম অলপ পিছত এনেই অকণমান খেলি দিম সিহঁতক টু বুষ্ট আপ দ্য এনাৰ্জি গান নাগাওঁ একো নকৰোঁ মই খেলাটো ইমান ডাঙৰ কথা নহয় আমি খেলোঁ আমি আমাৰ টিম এটা আছে আৰ্টিষ্ট 11 আমি যি পইচা পাওঁ সেইটো বিভিন্ন মানুহৰ সহায়ৰ কাৰণে যায় সেইটো চেৰিটি কিন্তু ফুটবলটো মোৰ আটাইতকৈ প্ৰিয়তম গেম আৰু সৰুৰ পৰা মই বিচাৰিছিলোঁ যে জীৱনত এবাৰ হ'লেও ৱৰ্ল্ড কাপ ফুটবল চাবলৈ পাম নে নাপাম সেইটো এটা প্ৰশ্ন কাৰণ বাহিৰৰ দেশত হয় পইচা বহুত খৰচ হয় এইবাৰ ৰাছিয়াত হৈছে মই যাম প্ৰথমবাৰৰ কাৰণে যাম মই চাম আৰু জীৱনত এবাৰ হ'লেও আমাৰ ইণ্ডিয়ান ৱৰ্ল্ড কাপটো মানে ইণ্ডিয়াৰ টিমটোক মই খেলাটো চাব বিচাৰোঁ প্ৰথম কথা আৰু তাত মই 3টা হ'লেও অসমৰ ল'ৰা চাব বিচাৰোঁ সেইকাৰণে ফুটবলটো মই ইয়াত যিমান পাৰোঁ চেষ্টা কৰোঁ জনপ্ৰিয় কৰিবলৈ বা বুষ্ট আপ কৰিবলৈ সেইদিনা এটা ল'ৰা মাধুৰ্য বুলি ল'ৰা এটা পঠাইছোঁ জাৰ্মানীত তাৰ পইচা প্ৰব্লেম হৈছিলে মই পইচা দি পেলাই পঠাই দিলোঁ বোলো যা খেলগৈ ডাঙৰ ক্লাবত চান্স পাইছে সি তাৰপিছত এই ভিডালৰ লগত ফটো উঠাই পেলাই মোক পঠাইছে আমি ভিডাল সেইটো ভাল লাগে ন যে সৰু ল'ৰা এটা 16 বছৰীয়া ল'ৰা এটা গৈছে তাত খেলিছে হিমা দাস এজনী ছোৱালী তাই মৰিগাঁৱৰ নেকি তাই খুব নাম কৰিছে ভাল খেলিছে এতিয়া আমি এইবিলাক এতিয়া আমাৰ দায়িত্ব আচলতে এনেকুৱা ল'ৰা ছোৱালীক উঠাই লৈ যাবলৈ মই সেইকাৰণে ফুটছললৈ আহিছোঁ ফুটছল হওক ফুটবল হওক আৰু ফুটবল মোৰ সদায় প্ৰিয় মই আছিলোঁ অলপদিন কিন্তু এতিয়া নাজানো কি হৈ আছে কিন্তু অসম ফুটবলখন মই বহুত আগলৈ লৈ যাব বিচাৰোঁ নহয় আমাৰ ইমান ধুনীয়া ধুনীয়া প্লেয়াৰ আছে এতিয়া মই বিভিন্ন জেগাত খেলি থাকোঁতে মই দেখি থাকোঁ ল'ৰাবিলাক গুলি খেলে কিন্তু তাৰ ফ'কাছ নাই প্ৰমোশ্যন নাই সেইটো কোনে কৰিব সেইটো আমি কৰিব লাগিব যাতে গান চান বাদ দি এইবিলাক কৰোঁ থেংক ইউ গাঁৱৰ পৰা মন গ'লে গাম নহ'লে গাওঁ মই যি মন যায় তাকে কৰোঁ